এইবাৰ হাতে হাতে গছৰ পুলি দেখা পালোঁ আৰু প্ৰায় এইবাৰ ভিডিঅ'ত দেখা পালোঁ যে আপোনাৰ গছৰ পুলি মানে প্ৰায় ৰুইছে আৰু যিবিলাকে ৰুইছে ভালে লাগিছে। এনেকৈ গছৰ পুলি ৰুব লাগে, কাৰণ এতিয়া আমাৰ গাঁৱে ভূঞে একেবাৰে গছৰ পুলি মানে কাটি থান বান মানে হৈ গৈছে আৰু জদাই মদাই ধৰি লওক গছৰ পুলিবিলাক কাটিব নালাগে এনেকৈ। এতিয়া গছৰ পুলি পুতিছে মানুহবিলাকৰ, সেই গছৰ পুলিবিলাক এটা সময়ত কিমান কাম দিব এতিয়া লাহে লাহে গম পাব। আৰু বিশেষকৈ এতিয়া দেখা পোৱা যায়তো আপোনাৰ চহৰ এলেকাবিলাকত